হেল্ল' ফ্ৰেণ্ডছ, মই কবিতাই মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই এটা ৰেচিপি ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ, ভেন্দিৰ ৰেচিপি। তাৰ বাবে লৈছোঁ মই ভেন্দিখিনি মই মিডিয়াম চাইজত কাটি লৈছোঁ আৰু লৈছোঁ লগতে বেচন। সম্পূৰ্ণ এক বাতি লোৱা নাই, আধা বাতি লৈছোঁ সৰু বাতি এটাই, আৰু লৈছোঁ কাশ্মীৰী ৰেড চিলি। এতিয়া মই সকলোখিনি মিক্স কৰি লওঁ। এয়া মই ভেন্দিৰ লগত কাশ্মীৰ ৰেড চিলি আৰু এনেকৈ সানি লৈছোঁ। বেচনখিনি সানি ল'লোঁ। এতিয়া মই ভেন্দিখিনি ফ্ৰাই কৰি ল'ম। এয়া মই কেৰাহীখন পাতি ল'লোঁ, তাত দিছোঁ অইল। এতিয়া মই দি দিম ভেন্দিখিনি। এয়া ভেন্দিখিনি ভাজি আছোঁ। ভেন্দিখিনি ভজা হৈ গ'ল। এয়া বাতি এটাত কাঢ়ি ল'লোঁ ভেন্দিখিনি। এয়া মই পিঁয়াজখিনি ঢালি দিছোঁ। পিঁয়াজখিনি ভাজি ল'ম। পিঁয়াজখিনি ৰঙা নোহোৱালৈকে মই ভাজি ল'ম। এতিয়া মই দিছোঁ আধা চামুচ হালধি পাউডাৰ, আধা চামুচ মিট মছলা আৰু আধা চামুচ দিছোঁ জিৰা। সকলোখিনি এয়া মিক্স কৰি লৈছোঁ। আৰু লগতে দিছোঁ আদা ৰচুনৰ পেষ্টটো। সকলোখিনি ভালকৈ ভাজি ল'ম। এতিয়া দিছোঁ বিলাহীখিনি পেষ্ট বনাই থৈছিলোঁ, 2টা বিলাহী মই আগতীয়াকৈ। সকলোখিনি মিক্স কৰি লৈছোঁ। দুই মিনিটমানৰ কাৰণে এইখিনি মই এতিয়া ভাজি ল'ম। ইয়াত মই লৈছোঁ সৰু বাতি এটাই আধা বাতি দৈ। ইয়াত মই দৈখিনি এড কৰি দিছোঁ। এতিয়া মই ভাজি লোৱা ভেন্দিখিনি ইয়াত দি দিছোঁ। ভেন্দিখিনি মই মিক্স কৰি লওঁ। এতিয়া মই 2 মিনিটমানৰ কাৰণে ঢাকনখন লগাই ৰাখি দিছোঁ। এয়া মোৰ চব্জি ৰেডি হৈ গ'ল। লগত দিছোঁ ধনিয়া।
ধুনীয়া মোৰ চব্জি খাব পৰা হৈ গ'ল। আপোনালোকে যদি আজি মোৰ ৰেচিপি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, পুনৰ নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ লগত লগ পাম।